সায়েদা হামিদে কৈছে যে বাংলাদেশী হোৱাত কাৰোবাৰ আপত্তি ক'ত বাংলাদেশী হৈ জন্মগ্ৰহণ কৰাটো কাৰোবাৰ আপত্তি থাকিব পাৰে নেকি অসমত যদি বাংলাদেশী আছে ক'ত কি আপত্তি থাকিব পাৰে बांग्लादेशी बनने में क्या गुनाह दुनिया इतनी बड़ी है बांग्लादेशी भी यहाँ हो सकते সায়েদা হামিদৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া আজি প্ৰতিগৰাকী খিলঞ্জীয়া অসমীয়াই ঠিক এনেদৰে দিছে যে বাংলাদেশী হোৱাত কাৰো আপত্তি নাই নিজৰ দেশত কোনোবা বাংলাদেশী হয় কোনোবা পাকিস্তানী হয় কোনোবা আফগানিস্তানী হয় তাত কাৰ কি আপত্তি থাকিব পাৰে বাংলাদেশী অসমত আহিলেও কাৰো আপত্তি নাই যদি তেওঁলোকে ভিসা পাছপোৰ্ট লৈ অৰ্থাৎ লিগেলি তেওঁলোকে এই দেশলৈ আহে আৰু আহি যদি ইয়াতে নিজৰ কাম কৰে আৰু নিজৰ দেশলৈ গুচি যায় কাৰো আপত্তি নাই কিন্তু কাটাতাৰৰ তলেৰে মনে মনে পাৰ হৈ আহিব আল্লাই তেওঁ যে কৈছে আল্লাই বিশাল পৃথিৱীখন বনাইছে গতিকে ইয়াতে মানুহ থাকিব বাংলাদেশী থকাত আপত্তি ক'ত এই বিশাল পৃথিৱীখনত আল্লাই অৰণ্যও বনাইছে সেই অৰণ্যসমূহ পাহাৰসমূহ কাটিবৰ বাবে কাটাতাৰৰ তলেৰে যদি কোনোবা মানুহ আহে আৰু সেইসকল যদি বাংলাদেশী হয় তেতিয়াহ'লে আপত্তি ডেফিনেটলি প্ৰতিগৰাকী খিলঞ্জীয়াৰ থাকিব মিডিয়া হয়তো পাহৰি গৈছে যে কোনোবা মানুহে যেতিয়া মনে মনে এখন ঠাইলৈ আহে সেই ঠাইখনৰ জনগাঁথনি সেই ঠাইখনৰ সংস্কৃতি ভাষা সকলোতে প্ৰভাৱ পেলায় আপত্তি কোনো কাৰো নাথাকিলহেঁতেন যদি সত্তৰ মাটি দখল নকৰিলেহেঁতেন আপত্তি কাৰো নাথাকিলেহেঁতেন যদি লাভ জেহাদৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত নকৰিলেহেঁতেন আজি অন্ততঃ থলুৱা মানুহখিনিৰ আটাইতকৈ ডাঙৰ আপত্তি কাটাতাৰৰ তলেৰে পাৰ হৈ অহা মানুহখিনিৰ কাৰণে প্ৰথমে সায়েদা হামিদহঁতৰ দৰে ব্যক্তিয়ে নিজৰ ঘৰলৈ দুই এজনক লৈ গৈ দেখুৱাওক যে মই এওঁলোকক মোৰ ঘৰত ৰাখি সংস্থাপন দিছোঁ তাৰপিছত তেওঁলোকে বেলেগৰ কথা চিন্তা কৰিব